हेलो एभ्रिवान আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আজি এটা পোলাও ৰেচিপি আগবঢ়াইছো অনুগ্ৰহ কৰি ভিডিঅটো শেষৰলৈকে চাই যাব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব পোলাও বনাবৰ বাবে মই লৈছো ইণ্ডিয়া গেট বাসমতি ৰাইচৰ 1 কেজি এটা পেকেট কিন্তু মই গোটেই পেকেটটো ব্যৱহাৰ নকৰো ইয়াৰ পৰা মাত্ৰ অলপহে লম আৰু তাৰ বাবে মই এটা বাটিৰে জুখি লৈছো আৰু সেই বাটিটোৰে 3 বাটি মই চাউল লম বাটিটোৰে 3 বাটি চাউল মই হিচাপত ললো আৰু এতিয়া এই চাউলখিনি পানী দি প্ৰায় 10 মিনিটৰ বাবে তিয়াই ৰাখিম চাউলখিনি তিয়াই ৰখাৰ সময়কণতে মই মছলাখিনি ৰেডি কৰি লৈছো আৰু তাৰ বাবে লৈছো কেইডোখৰমান দালচেনি ইলাচি লং 3 খিলা তেজপাত অলপ গোটা জিৰা 3টা শুকান জলকীয়া আৰু অলপ পদুনাৰ পাত আৰু আনফালে মই কেইটামান কাজু পানীত এনেদৰে তিয়াই ৰাখিছো আৰু এফালে লৈছো ডাংবডি মই একদম সৰু সৰুকৈ কাটি পানীত তিয়াই ৰাখিছো যেহেতু মোৰ ওচৰত ফ্ৰেঞ্চবিন নাই আৰু এফালে আছে কেইটামান কিচমিচ এয়া 3টা পিয়াজ মই মিহিকৈ কাটি ৰাখিছো পোলাওত দিবৰ বাবে এতিয়া প্ৰায় 10 মিনিট সময় পাৰ হৈ গল আৰু মই চাউলখিনি এনেদৰে খৰাহিটোত পানীৰ পৰা টুকি ৰাখিছো পোলাওৰ লগত খাবৰ বাবে অলপ চিকেন কাৰি বনাম এনেদৰে মেৰিনেট কৰি ৰাখিছো মই পোলাওখিনি কুকাৰতে ৰান্ধিম কুকাৰটো গৰম হলত ইয়াতে মই ৰিফাইন অইল দি দিছো ৰিফাইনখিনি অলপ গৰম হোৱাৰ পিছতে মই ইয়াত 2 চামুচ ঘি এড কৰিম তেল সম্পূৰ্ণৰূপে গৰম হৈ গল আৰু এতিয়া মই ইয়াতে কাটি থোৱা পিয়াজখিনি দি দিম এতিয়া আমি পিয়াজখিনি ভালদৰে অলপ সময় ভাজিব লাগিব যেহেতু পিয়াজখিনিহে পোলাৰ সোৱাদটো ভাল কৰে আৰু কালাৰ আনে গতিকে পিয়াজখিনি আমি এতিয়া লাহে লাহে অলপ সময় ভাজিব লাগিব আৰু এটা কথা মনত ৰাখিব যে পিয়াজখিনি ভজাৰ সময়ত গেছৰ ফ্লেমটো একেবাৰে হাই কৰি নাৰাখিব নহলে পিয়াজখিনি সোনকালে জ্বলি যোৱাৰ চান্স থাকে গতিকে ফ্লেমটো অলপ মিডিয়ামত ৰাখিব আৰু মন কৰি থাকিব আৰু এতিয়া পিয়াজখিনি ভালদৰে অলপ সময় লৰাই থাকিব লাগিব মোৰ পিয়াজখিনি ভজা প্ৰায় হৈ গৈছে পিয়াজখিনি অলপ গোল্ডেন কালাৰ হৈছে গৈ আৰু এইখিনি সময়তে মই যিখিনি গোটা মছলা যোগাৰ কৰি লৈছিলো সেইখিনি ইয়াতে এড কৰি দিম আৰু ভালদৰে লৰাই ল'ম আপোনালোকে এটা সৰু পইণ্ট নটিচ কৰিবচোন মই যিকেইটা ইলাচি লৈছো ইলাচিকেইটা কিন্তু দিয়াৰ সময়ত গোটাকৈ দি নিদিও মই নখেৰে ইয়াক ফালি ফালিহে দিম তেতিয়া আচলতে ইয়াৰ ফ্লেভাৰটো বেছিকৈ ওলাব এই গোটেইখিনি প্ৰায় 1 মিনিট মান সময় ভজাৰ পিছতে ইয়াত মই 1 চামুচ চেনি এড কৰিম আৰু আপুনি যদি বেছিকৈ মিঠা খাই ভাল পায় তেনহলে বেছিকৈ দিব পাৰে এতিয়া মই যিখিনি পাচলি মানে ডাংবডি লৈছিলো সেইখিনি ইয়াতে দি অলপ সময় ভাজিম বেছিকৈ ভজাৰ প্ৰয়োজন নাই ইয়াৰ কেঁচা গন্ধটো যোৱালৈকেহে ভাজিম বেছিকৈ ভাজিলে ইয়াৰ হেউজীয়া কালাৰটো নাইকিয়া হৈ যাব আৰু ভাল নালাগিব এইখিনি ভাজি হৈ গল আৰু এতিয়া মই কাজু আৰু কিচমিচ কেইটা দি অলপ লৰাই ল'ম
এতিয়া চাউলখিনি দিয়াৰ সময় আহি গ'ল আৰু মই অলপ অলপকৈ চাউলখিনি ইয়াতে দি ল'ম। চাউলখিনি দিয়াৰ পিছত আমাৰ এটাই কাম, আমি ভালদৰে চাউলখিনি অলপ সময় ভাজিব লাগিব খুব সাৱধানেৰে। আৰু যেতিয়ালৈকে চাউলখিনি অলপ শুকান টাইপৰ হ'ব তেতিয়ালৈকে আমি ভাজিব লাগিব। দেখিবলৈ বৰ সুন্দৰ হৈছে নহয়নে? অকণমান সেউজীয়া, অকণমান ৰঙা আৰু লগতে আছে বগা। চাউলখিনি ভাজি এতিয়া সময় আহি পৰিল পানী দিয়াৰ, আৰু এই সময়কণেই যথেষ্ট গুৰুত্বপূৰ্ণ। যিহেতু মই এটা বাতিৰে 3 বাতি চাউল লৈছিলোঁ আৰু সেই অনুপাতে এতিয়া মই সেই বাতিটোৰে জুখি পানী দিম। অধিক পানী দিয়াৰ কোনো প্ৰয়োজন নাই, নহ'লে ভাতৰ দৰে হৈ পৰিব। জাষ্ট চাউলখিনি অলপ ডুব গ'লেই হ'ব। জোখতে পানীখিনি দিলোঁ আৰু এতিয়া মই ইয়াত দিম এচামুচ ঘি। আৰু মই যিহেতু তেলতে আদা নহৰু পেষ্ট দিয়া নাছিলোঁ, মই এতিয়াহে দিম। এনেকৈ মোৰ ভাল লাগে, সেইবাবে আপুনি ইচ্ছা কৰি তেলতো দি ল'ব পাৰে। এতিয়া মই ইয়াতে নিমখ এড কৰিম। যিহেতু লগত চিকেন কাৰী আছে, গতিকে অধিককৈ নিমখ দিয়াৰ প্ৰয়োজন নাই, তাত নিমখ থাকিবই। জোখমতে মই অলপ নিমখ দিম আৰু যিখিনি পদিনা লৈছিলোঁ সেইখিনি মই ইয়াতে ছিঙি দিম। এতিয়া আমাৰ কৰিব লগা কাম শেষ হৈছে। এতিয়া ঢাকনিখন মাৰি দিম আৰু এটা হুইচেল অহালৈ ৱেইট কৰিম। এইফালে পোলাওখিনি ৰেডি হয়, মানে মই ভাবিলোঁ চিকেন কাৰীখিনি ৰেডি কৰি লওঁ, আৰু তাৰ মই ৰেচিপি হিচাপে আপোনালোকক দেখুওৱা নাই, জাষ্ট অলপ দেখাইছোঁহে। কেৰাহীখনত তেল দি লৈছিলোঁ, তেল গৰম হোৱাত তাতে পিঁয়াজখিনি এতিয়া মই ভাজিম আৰু তাতে মই মছলাখিনি লাহে লাহে এড কৰি যাম। আৰু মছলাখিনি ভাজি এটোৱাৰ পিছত মই ইয়াতে দি দিম চিকেনখিনি আৰু ভালকৈ লৰাই থাকিম। চিকেনখিনি ৰেডি হয়, মানে মই বুটৰ চাটনি অলপ ৰেডি কৰিছোঁ। চাটনি অলপ হ'লে ভাল লাগে নহয়নে? এইফালে এটা হুইচেল দি আমাৰ পোলাও ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। এয়া আমাৰ গৰমা গৰম পোলাও ৰেডি হৈ গ'ল। লগত আছে চিকেন কাৰী, বুটৰ চাটনি, এটুকুৰা নেমু, এইফালে পটল ফ্ৰাই আৰু ভেন্দি ফ্ৰাই, আৰু এইফালে তিয়ঁহ আৰু পিঁয়াজ এনেকৈ কাটি দিছোঁ। আৰু পোলাওখিনিৰ ওপৰত মই আগতীয়াকৈ কাঢ়ি থোৱা কেইটামান কাজু, খিচমিচ আৰু অলপ পিঁয়াজ দি এনেকৈ সজাই দিছোঁ। আৰু ওপৰত দি দিছোঁ এটা পদিনাৰ আগ, দেখিবলৈ ধুনীয়া হ'বৰ বাবে। পাৰ্টি, বাৰ্থডে, যিকোনো অনুষ্ঠানতে এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে। ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।